হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ আজি দ্বিতীয়টো ভিডিঅ' হ'বলৈ যাই আছে। আৰু মই মই আহি পালোঁ ডিউটিৰ পৰা যাম। এতিয়া মই মানে বজাৰত যাম। দাদাই মোক কল কৰিলে যে বজাৰত যাব বোলে। তো পোনপ্ৰথমতে মই গা চা ধুই লৈ দাদাৰ লগত ফোন কৰি কিনে দাদাৰ লগত যাম বজাৰত। মই পূৰা বজাৰত যাবৰ কাৰণে দাদাৰ লগত পূৰা ৰেডি। আৰু দাদা আহি আছে। দাদাই ফোন কৰিছে যে মই যাই আছোঁ, তো ওলাই যাম। মই যিহেতুকে মই ওলাই আছোঁ, তো মই সিয়াক ক'লোঁ যে মই আগতে কিবা এটা খাই ল'ম। একো খোৱা নাই, যেতিয়া মোৰ ভোকো লাগি আছে, তো মই কিবা এটা খাই ল'ম। আপোনালোকে চাই থাকক। তো হেল্ল' বন্ধুসকল, আমি বজাৰত গ'লোঁ, বজাৰৰ পৰা আহিলোঁ। আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বজাৰত কি হ'ল কি হোৱা নাই। তো দাদাই ডাইৰেক্টলি মোক বজাৰৰ পৰা নামঘৰত লৈ আহিলে। তো ব'লক আমি এতিয়া নামঘৰৰ ভিতৰত যাই কিনে আমি চাওঁ কেনেকুৱা কি ধৰণৰ চলি আছে, আৰু চাই থাকক আপোনাৰ ভিডিঅ'টো। তো ভিডিঅ'টো চাই থাকক, আগলৈকে চাই থাকক। তো হেল্ল' বন্ধুসকল, আৰু দাদাসকলে ভিতৰত গ'ল। মানে দাদাসকলে ধুতি পিন্ধি আছে, তো সেইবাবে মানে ভিতৰত সেৱা শ্ৰদ্ধা কৰিব গ'ল। আৰু মই ধুতি পিন্ধা নাই, সেইটো কাৰণে মানে গ'লোঁ। আৰু আপোনালোকে চাই থাকক। হেল্ল' বন্ধুসকল, আৰু আমাৰ ইয়াতে ধূপ চলাই আছে, ধূপ চাকি জ্বলাই আছে। আৰু দাদা বৰ্তমানলৈকে ভিতৰতে আছে, সেৱা চেৱা কৰিছে। আৰু ভিতৰত মহিলা মানুহ মানে কি প্ৰৱেশ নিষেধ আছে, তো সেইবাবে ইয়াতে মানে মহিলাবিলাকে ধূপ চাকি জ্বলায়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে। তো বন্ধুসকল, এইটো কোনো কাঠৰ খুঁটা নহয় দিয়ক, এইটো কাঠৰ খুঁটা বুলি ভাবি নল'ব, কিন্তু এইটো তুলসী গছৰ খুঁটা। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। তো এনেকৈ আমাৰ কামবোৰ হৈ গ'ল। তো সেৱা চেৱা কৰা হৈ গ'ল। আৰু চাই থাকক ভিডিঅ'টো। আৰু তো আমাৰ নিৰ্ণয় বোলে মাথাত অলপ বেয়া লগা হান হৈ আছিল, তো সেইকাৰণে খগেনদাৰ দোকানত আমি এটা ৱাৰেছ কিনিবলৈ আহিছোঁ। তো সকলো কাম কমপ্লিট হ'ল, আৰু মই আহি গ'লোঁ। আৰু এতিয়া মই ঘৰত যাওঁ। ঘৰত যাই কিনে ৰেষ্ট লওঁ অলপমান, টোপনি মাৰোঁ। কাৰণ নাইট ডিউটি মাৰি আহিছিলোঁ, তো তাৰ বাবে অলপ টোপনি ক্ষতি হৈ আছে, বা দাদা কামটো হৈ গ'ল। তো এতিয়া মই ঘৰত যাওঁ, যাই কিনে অলপ ৰেষ্ট লওঁ। ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে বা ভাল লাগিছে, তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি বেয়া লাগিছে, তো কমেণ্টত জনাই দিব। ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।